हेलो फ्रेंड्स की खबर मोर चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনালো আৰু আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো মসুৰ দাইলৰে বনোৱা বৰা টেঙাৰ আঞ্জাৰ এটা একেবাৰে সহজ ৰেচিপি। এইকেইদিন খুব গৰম পৰিছে আৰু এই গৰমত ভাতৰ লগত দালিৰ বৰাৰে টেঙাখন খাবলৈ খুব ভাল লাগে। আপোনালোকে বহুতেই টেঙা আঞ্জাখন বনাবলৈ জানেই, তথাপিও ঘৰতে খাবলৈ বনাইছিলো বাবে ভিডিঅটো আপোনালোকৰ লগত শেয়াৰ কৰিলো। আৰু ভিডিঅটো স্টাৰ্ট কৰাৰ আগতে আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলো আৰু আগলৈ আমাৰ চেনেলৰ ভিডিঅসমূহ পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহলে আজিৰ ভিডিঅটো স্টাৰ্ট কৰোঁ আহক। এয়া মই এক কাপ মসুৰ দালি 1.5 ঘণ্টাৰ বাবে পানীত ভিজাই থৈছিলো। 1.5 ঘণ্টাৰ পিছত এইখিনি পানীৰে খুব ভালদৰে ধুই লৈছো আৰু এতিয়া দালিখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত লৈ লৈছো। এইখিনি মিহিকৈ এটা পেষ্ট বনাই ল'ব লাগিব আৰু এয়া এনেকৈ মিহিকৈ পেষ্ট বনাই ললো। এতিয়া দালিৰ পেষ্টখিনি অলপ অলপকৈ বাটিত লৈ লৈছো। আপোনালোকে যদি বেছি মানুহৰ বাবে বৰা বনাব বিচাৰে তেন্তে দালি অলপ বেছিকৈ ভিজাই থব লাগিব। এতিয়া দালিৰ পেষ্টখিনিত এয়া হালধি গুড়ি আধা চামুচ দিছো আৰু নিমখ আধা চামুচ দিছো আৰু এতিয়া নিমখ আৰু হালধিখিনি পেষ্টখিনিৰ লগত ভালদৰে মিক্স কৰি দিছো। আৰু এতিয়া দালিৰ এই পেষ্টখিনিৰে মই বৰা বনাই লম। আৰু এফালে মই ডাঙৰ কেৰাহী এখন পাতি লৈছো আৰু তাত মিঠাতেল অলপ দি দিছো। আৰু টেঙাৰ আঞ্জাখন মিঠাতেলেৰে বনালে খাবলৈ বেছি সোৱাদ লাগে। আৰু এয়া তেলখিনি গৰম হোৱাত মই গেছৰ জুইটো একেবাৰে কমাই দিছো আৰু এচামুচকৈ দালিৰ পেষ্টটো এনেকৈ দি গৈছো। আৰু এতিয়া দালি বৰাকেইটা 1 মিনিট সময়ৰ বাবে এনেদৰে ভাজি ল'ব লাগিব আৰু 1 মিনিট পিছত দালিখিনি বৰাকেইটা আনটো ফালে ওলটাই দিব লাগিব। আৰু বৰাকেইটা এতিয়া আমি 2 মিনিট সময়ৰ কাৰণে এনেদৰে ভাজি ল'ম আৰু এয়া গোল্ডেন কালাৰ হৈ আহিছে বৰাকেইটা। আৰু এতিয়া আমি 2 মিনিট সময় ভাজাৰ পিছতে বৰাকেইটা কাঢ়ি ল'ম। আৰু এয়া বৰাকেইটা হৈ যোৱাত মই এনেদৰে প্লেট এখনত কাঢ়ি ল'লো আৰু বাকি ৰৈ যোৱা বৰাকেইটাও আমি এনেদৰে ভাজি ল'ম। আৰু এতিয়া এয়া তেল গৰম হোৱাৰ লগে লগে মই এয়া পাঁচফোৰণ আধা চামুচ আৰু এয়া শুকান জলকীয়া 2টা ভাজি লৈছো আৰু এইখিনি ফুটি অহাৰ পিছতে মই ইয়াত পিঁয়াজখিনিও এনেদৰে ভাজি ল'ম। এয়া মই পিঁয়াজখিনি দি দিছো আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই অলপ সময় ভাজি ল'ম। আৰু পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লোৱাৰ পিছতে এয়া মই কাটি লোৱা বিলাহীখিনিও তাত ভাজি লৈছো আৰু এনেদৰে 1 মিনিটৰ কাৰণে আমি বিলাহীখিনি ভাজি ল'ব লাগিব। আৰু এয়া মই ইয়াতে দি দিছো নিমখ এচামুচ আৰু এয়া হালধি গুড়া এচামুচ আৰু এইখিনি আকৌ ভালদৰে মিক্স কৰি ভাজি ল'ম। আৰু এয়া 1 মিনিটৰ পিছত এয়া বিলাহীখিনি অলপ সিজি গৈছে আৰু এইখিনি আকৌ এবাৰ ভাজি এনেদৰে সিজিবলৈ দিম। বিলাহীখিনি বেছি সময় নিসিজালেও হয়। আৰু এইখিনি ভাজি হোৱাৰ পিছতে এয়া মই সিজাই ৰখা আলুখিনি ইয়াত দি দিছো। টেঙাৰ আঞ্জাখনত আলুখিনি অলপ হাতেৰে পিটিকি দিলে খাবলৈ সোৱাদ লাগে। আৰু এইখিনি মই 1 মিনিটৰ বাবে এনেদৰে ভাজি ল'ম। ভাজি লোৱা আলুখিনিত 3 গিলাচ পানী দি দিছো। টেঙাৰ আঞ্জাখনত পানী অলপ সৰহকৈ দিলে খাবলৈ সোৱাদ হয়।
এইফালে পানী দি মই এয়া 5 মিনিটৰ কাৰণে উতল আহিব দিম। 5 মিনিটৰ পাছত এয়া মই ঢাকনখন আঁতৰাই লৈছোঁ আৰু পানীটো কমি আহিছে। এতিয়া 3 চামুচমান নেমুৰ ৰস দি দিছোঁ। টেঙাৰ আঞ্জাখনত এনেদৰে নেমুৰ ৰস দিলে খাবলৈ খুবেই ভাল লগা হয়। আৰু এতিয়া আগতে ভাজি ৰখা দাইলৰ বৰখিনি ইয়াতে দি দিম। এতিয়া বৰাখিনি খুব বেছি সিজাব নালাগে, এইখিনি কম জুইত 2 মিনিট উতলালেই হ'ব। টেঙাৰ আঞ্জাখনত অলপ বেছি পানী থাকোঁতেই নমাই দিব লাগিব, কাৰণ বেছি সময় উতলাই থাকিলে পানীখিনি বৰাখিনিয়ে শুহি ল'ব। আৰু এয়া টেঙাৰ আঞ্জাখন আমাৰ হৈ গৈছে। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ।